আৰু আমাৰ পৰিয়ালটো বহুত ডাঙৰ ইটছ এ বিগ ফেমিলি লাইক মোৰ দেউতাহঁতৰ 16টা ল'ৰা ছোৱালী দেউতা মোৰ 9জন খুৰা জেঠাই পেহী টোটেল 16টা মানে ইমানেই ডাঙৰ ফেমিলি যে আমাৰ ঘৰত যেতিয়া বিয়া চিয়া হয় অকল পৰিয়ালৰ মানুহখিনি দিয়ে হৈ যায় চাগে পৰিয়ালৰ মানুহখিনি আঢ়ৈ সমান হৈ যায় এতিয়া চব বিয়া হ'ল তাৰপিছত বাকী চিন্তা কৰিব লগা হয় পুতেক জীয়েকো বিয়া হ'ল এইবোৰ মানে মই আচলতে ককা হ'লো আচলতে ককা টাইপৰ আৰু মই আটাইতকৈ দেউতা আটাইতকৈ ডাঙৰ মই আটাইতকৈ ডাঙৰ নাতি চবকে চাবলগীয়া হয় খুৰী এসোপা গোটেই 9জনী খুৰী মানে হাহাকাৰ কৰি দিয়ে মোক লগ পালে চ' টাইম মিলাবলৈ বিৰাট দিগদাৰ আৰু বেছি খালি এটা কথা ভাল বেছিভাগ যোৰহাটত থাকে যোৰহাটত যদি মই 2 দিন থাকি দিওঁ মই চবকে লগ পাই যাওঁ বেছিভাগ কেইজনমান বেলেগত থাকে জেঠাই ডিব্ৰুগড়ত থাকে জেঠাই ইজ 89 নাও দেউতাৰ বাইক আমাৰ উৎপল কুমাৰ মাক মোৰ দেউতা 82 তাৰ ওপৰো আছে এজন আছে আজি মই কালি দেউতালৈ কথা পাতিছোঁ বুধিন্দ্ৰনাথ ভট্টাচাৰ্যী তেওঁৰ আজু নাতি যি অসমীয়া প্ৰথম ডিক্সনেৰী লিখিছিলে এংলো এছামিজ ডিক্সনেৰী মোৰ আজু ককা হয় তেওঁৰ নাতি আছে এতিয়া মোৰ দেউতাৰ মোমায়েক তেওঁৰ নাম আকৌ বুধিন ভট্টাচাৰ্য তেওঁৰ নামটি কলেজৰ প্ৰিন্সিপাল আছিলে এইটো ৰিটায়াৰ কৰিলে হি ইজ 92 তো কালি মোৰ লগত কথা পতাই দিছে দেউতাই বোলো ৱাও চ' ইটছ এ জেনেৰেশ্যন বাই জেনেৰেশ্যন মানে চব চলি আছে কিন্তু ধুনীয়াকৈ সেইটো মানে দেউতাই ক'ৰবাত নহয় ক'ৰবাত সেইটো মেইনটেইন কৰাই আছে যেনেকৈ নহওক দেউতাও তেনেকুৱা আছিলে মাও তেনেকুৱা আছিলে মোৰ মানে সেই মেইনটেইনটো বৰ ধুনীয়াকৈ ৰাখিছিলে চবৰ লগত দ্য চাৰাউণ্ডিং গোটেই ফেমিলি চ' এতিয়া মই কম টাইম পাওঁ সেইটো বেলেগ কথা বাট ষ্টিল আই এম ট্ৰাইং